সোণাৰী নগৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত এই পবিত্ৰ স্থান চকুবিল সত্ৰৰ সমগ্ৰ ভকত বৈষ্ণৱবৃন্দ আজি আপোনালোকৰ মাজত আমি নিজকে বিলীন কৰিবলৈ পাই সঁচাকৈ নথৈ আনন্দিত। আমি জানো যে শৰতৰ পূৰ্ণিমা তিথিত সমগ্ৰ অসমত ৰাসলীলা উদযাপন হৈ আহিছে। এই ৰাসলীলাৰ তাৎপৰ্য বেলেগে বৰ্ণনা নকৰিলেও হ'ব, মোতকৈ আপোনালোকে অধিক এই সম্পৰ্কত জ্ঞাত। আমাৰ এই স্থানৰে অতি শ্ৰদ্ধাৰ সন্মানীয় মানিক দত্তদেৱে আমাক এক বিশেষ অনুৰোধ কৰিছিল যে আজি চকুবিল সত্ৰৰ এই পবিত্ৰ নামঘৰত যি ভাগৱত পাঠ অনুষ্ঠিত হ'ব তাৰ সমান্তৰালকৈ এভাগী অনুষ্ঠান আগবঢ়াবৰ কাৰণে আমাক কৈছিল আৰু তেখেতৰ অনুৰোধ ৰক্ষা কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ। আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্য আৰু খোল বাদ্য আৰু তেনেধৰণৰ অন্যান্য যিবিলাক সৃষ্টি, সেই সৃষ্টিসমূহ জগত সভালৈ আগবঢ়াই নিয়া আৰু তাক অমৰ কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। আমি যদি এই সৃষ্টিসমূহ চৰ্চা নকৰোঁ, উঠি অহা প্ৰজন্মক আমি বিলাই দিবৰ কাৰণে প্ৰয়াস নকৰোঁ, তেতিয়াহ'লে আমাৰ জন্ম সাৰ্থকতা নাথাকিব আৰু তেখেতক আমি উপযুক্ত শ্ৰদ্ধা সেৱা আগবঢ়োৱাৰ অৰ্থই নাথাকিব। সেই প্ৰভুসকল, এই উদ্দেশ্য আগত ৰাখি আমি সোণাৰীত সত্ৰীয়া নৃত্য আৰু খোল বাদ্য বিশেষভাৱে শাস্ত্ৰীয় সংগীতক আমি এক বিশেষ পৰ্যায়লৈ আগবঢ়াই নিয়াৰ এক প্ৰয়াস কৰিছিলোঁ। সেই অনুক্ৰমে সোণাৰীত স্থাপন কৰিছিলোঁ আমি সৃজনী কলা বিদ্যালয়। এই সৃজনী কলা বিদ্যালয়ত আজি